দেখিছ না কি ফ্যান্টাস্টিক ওই ভেবেলা মোর ভাগটো নাছে কিয়া তই মোর ভাগটো কেনে ফুটে ঢাই 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 ও তোৰ পিস্তলটো যে অকল চাউনে ওলাই থোৱা যে ওলাই মোৰটো যে দূৰলৈ গুটি পঠাই ও তো গুটি মাবা নহয় তই ফুটাই পাৰিবি ও তাতে কি হল ও তোৰ ভাগটো যে থোৱা আৰু জোন ওলাই ও তহঁতে পূজাৰ বন্ধুক আনিলিয়ে নেকি ও পিলু তই নাজানে নেকি আমি কালি আনিলো ও ইটা দেখো আমাৰ বেয়াই হ'ব ও মই পূজা চাবলৈ যোৱাই নাই যামহে আজি ৰাতিকে ও ফাদাৰে কৈছে লৈ যাম বুলি ও তোৰ বাপেৰে কৈছে যদি সেইটো তোৰ বালিত মুটা কথা হ'ব তোৰ বাপেৰে এনেও নিনিয়ে সেইটো বিশ্বাস কৰি তোৰ লাভ নাই ও কিনো পা তহঁতে ৰাতিয়ে চাব যে আমি দিনতে চাই পিষ্টল লৈ আহিলো ও তহঁতে নাজানা যদি বেছি কথা নকবি ৰাতিয়ে চাই ভাল লাগে ৰাতিয়ে লাইটিং চাইটিং বেছি হয় তহঁতে বহুত কথা ক তহঁতে সেই টিকা ফাদাৰ ৰ'দত পূজা চাবলৈ যা আমি নাজানো হয় সেই বিলৰ কথা নুশুনে কেৱল টাউনি এডাল আহিল সি নিজে গাঁৱত থকা আৰু আনক টাউনিৰ কথা ক'বা আহে হয় বিলো তই বহুত কথা নকবি দে তোক বন্ধুক মই টিকা ফাদাৰ দিম আকৌ হেই ইহঁতে একো নাজানে আকৌ মোক ক'বলৈ আহে কাৰ লগত যাবি তই বিদিশা ঘৰলৈ যাম বিদিশা ঘৰৰ দিনটো থাকি ৰাতি দেউতাকে লৈ যাম বুলি কৈছে বিদিশা আৰু মোক দুজনীকে দেউতাকে ৰাতি লৈ যাম বুলি কৈছে সিহঁতৰ লগত যাবা ৰাতি আমি যামে নহয় আমাৰ লগত যাবা পাপা বিদিশাক বহুত দিনৰ পৰা আগত ধৰিছে সিহঁতৰ ঘৰত পূজা চাব যাম বুলি তাই কৈছিলে আমাৰ তাত চাম বুলি নগ'লে বেয়া পাব নহয় হয় নেকি দেউতাক যাই যদি যাব পাৰা সি মাৰে একবাৰ সুধি ল'বা নহ'লে মোক পিছত গালি পাৰিব মই পৰহিয়ে সুধিছো তাই মোক যাব দিছে তুমি যদি ক'লা মই যাব পাৰিম ও বাপক জীয়েকেনো কি আলোচনা কৰিছে ৰাতিয়ে পূজা চাবলৈ যাবা নেকি দুয়োটা ও ৰাতি যা যদি সাৱধান হৈ যাবা যিহে AK-47 চলাই ল'ৰাবিলাকে একেবাৰে ফালি দিয়ে পকৰ ও আৰু এটা কথা লগৰ লগত যাম বুলি কৈছে আৰু লগত দেউতাক যাব বুলি কৈছে যদি কেনেবাকৈ কাৰোবাৰ লগত যোৱা বুলি গম পাওঁ বা ভেবেলাৰ লগত যোৱা বুলি গম পাওঁ চাই ল'বা কিন্তু ও কেনেবাকৈ যদি যোৱা বুলি গম পাওঁ ঘৰত ভয় নিদিবা কোনটো পূজা চাবলৈহে যাম হেল্ল' পূজাত কেনেকুৱা লাগিছে নকওঁ কিয়া ও পাপাজি কিনো কহে পূজাত আৰু কিবা বেয়া লাগিব নে কি ফেণ্টাষ্টিক দেখোন পিষ্টল এটা দিলেই হ'ল মোক আৰু একো নালাগে ও পাপাজি ৰাতি কিন্তু আকৌ পূজা দেখাব লাগিব মোক ৰাতিকে লৈ আহিবি এতিয়াতো পূজা দেখালোৱে দিনে ৰাতি পূজাকে চাই থাকিব ও পাপাজি কিনো কহে একোতো তুমি মোক পূজা চাবলৈ লৈয়ে অহা নাই ময়ে মনে মনে তোমাৰ লগত আহিছো তুমিতো মোক পূজা ভালকৈ দেখাই নাই পিষ্টল এটা লগা আছিল পিষ্টলটোও দিয়া নাই ৰাতি দিলেই হ'ব আৰু কিয়নো কিনি দিয়া নাই দিলেতো আধা কেজি হাতত লৈয়ে আছে আৰু কি লাগে জেলাপি কথা কোৱা নে নহয় পাপাজি মই পিষ্টলটোৰ কথাহে কৈছো মই দেখোন পিষ্টল চিষ্টল একো কিনাই নাই ৰাতি দিম বুলি কৈছে ৰাতিয়ে দিব লাগিব ৰাতি আহিম নহয় পূজা চাবা দুয়ো তোক মই পৰাই দিম দিনতো পূজা দেখুৱালো ৰাতিও দেখুৱাব লাগিব মোৰ কি পইচাৰ গছ গৰিছে নেকি যাওঁ ইয়ে পাপাজি নৰাহে আৰু মোক আৰু মই দুবাৰকে পূজা চাব পাৰিম ইটাও চাম ৰাতিও চাম ইয়ে মেইনকে ৰাতি আহিব লাগিব আকৌ ভালকে ড্ৰেছ চেছ পিন্ধি পেলাই পূজা চাবলৈ জিলাপি খাম আকৌ ইয়ে মজা তই কিন্তু ভট্টেছ খোৱা লোৱা দেই